চুকাফা নাম শুনাৰ লগে লগে মনত পৰে আহোমৰ সেই অমৰ ৬০০ বছৰীয়া ৰাজত্বৰ কথা। শুকুৰবাৰে নাজিৰাত উন্মোচন হ'ব আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা বৰ অসমৰ ভেটিগঢ়োতা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বতেৰে আহি স্বৰ্গদেউ মৰাণ বৰাহীকে আদি কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা বুৰঞ্জীপেটত সোণালী আখৰে খোদিত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। ২৬ ফেব্ৰুৱাৰীত সদৌ টাই আহোমৰ ছাত্ৰ সন্থাৰ নেতৃত্বত নাজিৰাত উন্মোচিত হ'ব এই প্ৰতিমূৰ্তি। এক ঐতিহাসিক ক্ষণ হৈ ৰ'ব আহোম জনগোষ্ঠীৰ বাবে। আহোম যুগৰ ৬০০ বছৰীয়া ইতিহাসৰ বিৰল চানেকি গঢ়োতা বীৰ চাওলুং চুকাফাৰ এই প্ৰতিমূৰ্তি ১০০ ফুট উচ্চতাত বিৰল। অসমৰ স্বাস্থ্য তথা বিত্ত আৰু শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব এই বিশাল প্ৰতিমূৰ্তি। ইতিমধ্যে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ উন্মোচনৰ বাবে ব্যস্ত হৈ পৰিছে সকলো। সম্পূৰ্ণ হৈ উঠিল চুকাফাৰ প্ৰতিমূৰ্তি। উল্লেখ্য যে প্ৰায় ১০০ ফুটৰ উচ্চতাৰ চাওলুং চুকাফাৰ এই প্ৰতিমূৰ্তি ২০১৪ চনৰ পৰা নাজিৰা চহৰৰ ধুদৰ আলি পথৰ কাষতেই নিৰ্মাণ কাৰ্য চলি আছিল। ইয়াৰ লগতে এক ৰাজনীতিৰ জড়িত খবৰ, যিহেতু অসমত আৰম্ভ হৈছে নিৰ্বাচনৰ সময়, সেয়েহে অসম ভ্ৰমণলৈ আহিব বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱ। ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত ভ্ৰমণ কৰিব। আজি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া ৫ বজাত গুৱাহাটীত বিমানবন্দৰত উপস্থিত হ'ব RJDৰ নেতাগৰাকী। শুকুৰবাৰে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ দৰ্শন কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰিব নেতাগৰাকীয়ে। আনহাতে ২৭ ফেব্ৰুৱাৰী শনিবাৰে ৰাতিপুৱা ৭:৩০ কামাখ্যা দৰ্শন কৰিব। শনিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ১:৪৫ বিভিন্ন স্থানীয় অনুষ্ঠানত অংশগ্ৰহণৰ লগতে এক সংবাদমেল সম্বোধন কৰিব। তেজস্বী যাদৱ অসম ভ্ৰমণক লৈ আপুনি কি বিচাৰ কৰিব? এয়া ৰাজনীতিৰ এক খেল নে অন্য কিবা কাৰণ? আপুনি জনাব আমাক কমেণ্টত।